ভিডিঅ'টো এইকাৰণে বনাইছোঁ মানে মোৰ দেৰি হ'ল বনোৱাতে, তো এইটোৰ বাবে চৰি। আৰু মই এটা কথা আপোনালোকক কওঁ চাওক, আমাৰ যে এতিয়া ট্ৰেণ্ডিং চলি আছে তো অসমটোৰ বাপন নেকি মিয়া মিয়া কৰি থকা, তো সিটো কেলা মাৰ খাইছে, সুদীপে জেলৰ ভাতটো খাইছে, কেনেকৈ কোবাব লাগে কেলা এনেকুৱা মুছলিমবোৰক, এনেকৈ কোবালে বাংলাদেশী মুছলিম মানে বেয়া কোবাব লাগে মানে এনেকৈ গাইড পাতি লৈছে। আৰু যোনে মানে অসমৰ হৈ পেলাই যোনে মাত দিয়ে মই সিয়াকে মই অসমীয়া বুলি মই খিলঞ্জীয়া বুলি ভাবিম। আৰু আপোনালোকক মই এটা অনুৰোধ কৰোঁ, আনা অসমীয়াবোৰো আপোনালোকে এনেই মিছা মিছি আপোনালোকে আমাৰ হিন্দুৰ লগত মিছা মিছি টক্কৰলৈ নল'ব, যিমানটা আছে সিমানটা থাকক আপোনালোকে। যদি আপোনালোকে খিলঞ্জীয়া বুলি ভাবে নিজকে নিজে, তো আপোনালোকে বেলেগে বাংলাদেশী মুছলিমৰ কাৰণে আমাৰ আপোনালোকে আগবাঢ়ি নাহিব, গম পালে। আৰু আমাৰ হৈ ছাপৰ্ট দিব আপোনালোকে, যদি অসমত যদি থাকিম বুলি ভাবিছে আমাৰ ছাপৰ্ট দিব লাগিব আপোনালোকে, যোনে খিলঞ্জীয়া মুছলিমবোৰ যোনে আছে, যোনে হিন্দু মুছলিমবোৰ, তো আমাৰো আপোনালোকে ছাপৰ্ট দিব, তো অৱশ্যে আমাৰ ছাপৰ্ট পাব। কিন্তু বাংলাদেশী কিছুমান মুছলিমে আপোনালোকক জুই জ্বলাই দি আছে। আৰু দেখিছেনে এই ছোৱালীটোৰ ল'ৰাটো মানে আপোনাৰ ভিডিঅ'টো চাই লওক, এই তাইৰ ফূৰ্তি দেখিছেনে এনে